এঞ্জেলা চাংমাই আশা কৰো আপোনালোক সকলো কুশলে আছে আজি এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছো নিশা 10 বজাত এগৰাকী বিশেষ ব্যক্তিৰ সৈতে এটা অনুষ্ঠান কৰিলো মোৰ ব্যক্তিগতভাৱে তেখেত চিনাকি মোৰ খুব ভাল লগা এগৰাকী ব্যক্তি আশা কৰিছো সেই অনুষ্ঠানটি চাই আপোনালোকেও ভাল পাব ব্যক্তিগৰাকী হৈছে অসমৰ এগৰাকী খুব পৰিচিত আধ্যাত্মিক জগতৰ ব্যক্তিসকলৰ এটি চিনাকি নাম তেখেত হৈছে নামাচাৰ্য লগতে ভাগৱত ব্যাখ্যাকাৰী সোণাৰাম ভাগৱতী বাপ মই অকণমান তেখেতক দেখুৱাই দিছো আপোনালোকক আজি আসলতে আমি বহুখিনি কথা পাতিলো আমাৰ আলোচনাবোৰ খুব এনে ধৰণৰ যে আমাৰ মনত বিভিন্ন মুহূৰ্তত খুৰুৱাই থকা সেই কথাবোৰ ভকতৰ সংজ্ঞা কি এই যে ভাগৱত ব্যাখ্যা অনুষ্ঠানসমূহক লৈ আজিকালি যে বিতৰ্কসমূহ চলি আছে এই কথাখিনি আমি আজি আলোচনা কৰিলো লগতে এই ব্যক্তিগৰাকী জীৱনৰ এনে কিছু কথা আছে যিবোৰ কথা আপুনি অনুষ্ঠানটো চালে বুজিব যে এগৰাকী ভকতৰ জন্ম কেনেকৈ হয় এই কথাবোৰ কিন্তু আজি আমি পাতিলো আশা কৰিছো আপোনালোকে অনুষ্ঠানটি চাই ভাল পাব চাবচোন ND24ত আজি নিশা 10 বজাত এঞ্জেলা চাংমাইৰ সৈতে কথন বিক্ষণ চাব